য'তে কি নাযাওঁ এটা বস্তু মানে চবতে কমন দেখাই পাম এনেকুৱা বৈ বাবাৰ ঠাইৰ কাষত ৰ'ব আপোনালোকক বস্তু যে দেখুৱাই আছে ইয়াতে টিকট কাটে এনেকৈ আহি এতিয়া মানে সেইখিনি ঠাই পালোঁ যোনখিনি ঠাই লিখা আছে ষ্টেচনক আহিলে মানে এটা বস্তুৱে বেছি ভাল লাগে ৰ'ব আপোনালোকক বস্তু যে দেখুৱাইছোঁ এনেকৈ আহি এতিয়া আহি পালোঁ সেইখিনি ঠাই যিখিনিটো বনাই আছিলোঁ ৰেল লাইনৰ চাইড চাইডে আহি আছিলোঁ নহয় তো এইটো চাব পাৰি এইটো গাজালটো মোৰ চেণ্ডেলটো সোমাই গৈছে হে গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ মই ঘৰত আৰু কিমান বেকাৰ বহি থাকিম সেইকাৰণে এতিয়া আহিছোঁ ফুৰিবলৈ তো ফুৰিব মানে ক'ত যাম আমাৰ ঘৰৰ কাষতে ষ্টেচনটো তো তাত আহিছোঁ ফুৰিবলৈ যদি আপোনালোকে বেকাৰ বহি আছে তো মোৰ লগত ভিডিঅ'টো চাওক আৰু উপভোগ কৰক তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আজি মানে বহুত দিন মূৰত আকৌ ব্লগিং ষ্টাৰ্ট কৰিছোঁ তো নাজানো আৰু কেনেকুৱা হৈছে ভিডিঅ'টো তো আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে চাই মই বহুত দিন বনোৱাই মানে কি ক'ব লাগে কি নালাগে মোৰ সেনেকুৱা হৈছে তো ভালকৈ চাগে ক'বও পৰা নাই তো একো নাই বলক আপোনালোকে উপভোগ কৰক আৰু মই তাৰমানে এটা চেনেলত একেটা দিন অলপ শ্বৰ্টছ ভিডিঅ' দি আছিলোঁ তো আপোনালোকে শ্বৰ্টছ ভিডিঅ'বোৰো চাব যদি নতুনকৈ কোনোবাই আহিছে আৰু ছাবস্ক্ৰাইবো কৰি যাব তো মানে ৰেল লাইন দিও আহি আছোঁ যদিও মানে ৰেল অহা নাই এতিয়া এই পিছফালে মোৰ ইফালে ঢেঁকী আছে ঢেঁকী পৰিলে গমেই পাম ৰেল আহিব বুলি তো এতিয়া ৰেল অহা নাই ঢেঁকী ওপাৰে ওপাৰে গৈ আছোঁ নহ'লে অলপ এই চাইডেদিও যাব পাৰি আৰু এই কাষত যে ৰেল লাইনটো এইটো নতুনকৈ বনাইছে সেইকাৰণে এইটোদি মানে ৰেল অহা নাই তো এইটোত ৰেল আহিলে সেইটোদি যাব পাৰিম তো একো প্ৰব্লেম নাই তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে মোৰ পিছত মানে চাব পাৰি এইটো ছিগনেল লাইট এইটো ৰেড লাইট হৈ আছে মানে এতিয়া ৰেল নাই তো আমি এইটোদি এতিয়া যাই থাকিব পাৰিম তো বলক তো গাইজ মানে কি হ'ল মই ভিডিঅ'টো বনাই আছিলোঁ ৰেল লাইনৰ চাইড চাইডে আহি আছিলোঁ নহয় তো এইটো চাব পাৰি এইটো গাজালটো মোৰ চেণ্ডেলটো সোমাই গৈছে মই ভাবিছোঁ কাটাই পিন্ধিছে এইফালে সৰু সৰু কাটাৰ গছ আছে মই ভাবিছোঁ কাটাই পিন্ধি আছে এইবাৰ যে চাওঁ মোক এইটো গাজালটো পিন্ধি আছে ভাগ্য ভাল নুফুটিলে বেছি তো ইয়াক কোনোবাই চাইডত তেল নেওঁ ৰ'ব তো সেইকাৰণে মানে অলপ এই ৰেল লাইনৰ ওপৰে অলপ ভিডিঅ' বনাই দিগদাৰে তলমাকে নাচালি ইফালে পৰাৰো ভয় থাকে আৰু ইফালে আপোনালোকেতো দেখিলে গাজল সোমাই গৈছে চেণ্ডেল দি তো সেইকাৰণে সাৱধানে চাই বুলিব লাগ পৰিছে তো এতিয়া মানে ষ্টেচনটো আৰু পামেই তো আপোনালোকক ৰ'ব মোৰ আগত ৰেল আছে ৰখি তো আপোনালোকক মই ৰেলো দেখাইছোঁ এই চাওক সেইকেইখন কেমেৰাত যদি উঠিছে তাতে দুখন ৰেল ৰখি আছে তো ৰ'ব আপোনালোকক ওচৰত যাই দেখুৱাইছোঁ আপোনালোকে দেখিছেনে নাইবা ৰ'ব ভিডিঅ'টোত ইমান দূৰ আহি পালোঁ কিন্তু আপোনালোক মই এতিয়ানো কোৱাই নাই ক'ৰ ষ্টেচনত যাই আছোঁ আজি মানে গৈ আছোঁ আমাৰ ওচৰতে থকা মিৰ্জা ষ্টেচনত তো আপোনালোকক আজি মিৰ্জা ষ্টেচনটো সম্পূৰ্ণ দেখুৱাম ভালকৈ তো ভিডিঅ'টো সকলোৱে চাই থাকক আৰু মিৰ্জা ষ্টেচনটো চাওক মই মানে সদায় গধূলি ক্ৰিকেট খেলিবই আহোঁ কোনে কোনে গধূলি খেলে ক্ৰিকেট কৰি জনাবচোন আজি মানে পথাৰত খেলোঁ না তো পথাৰ পানী জমা হৈছে সেইকাৰণে গধূলি ফুৰিবই আহিছোঁ ষ্টেচনত কিনো কৰি থাকিম ঘৰত থাকিবৰ মন নাযায় কাৰণ সদায় গধূলি ক্ৰিকেট খেলা নাই সেইকাৰণে ভাবিলোঁ আজি ষ্টেচনতে ফুৰিব যাম আৰু আপোনালোকে এটা ভিডিঅ' বনাই দেখুৱাম তো আপোনালোকে চাব পাৰে এতিয়া মানে ষ্টেচন আহি পালোঁ এই চাওক মোৰ আগত ইয়াতে ৰেল তো মানে এতিয়া ষ্টেচনটো আহি পালোঁ যেতিয়া এইবাৰ অলপ চাইডেদি নামো চাইডেদি যায় আপোনালোকক ভালকৈ দেখুৱাইছোঁ কাৰণ ৰেল নাযাওঁ কাৰণ ৰেলো আহি যাব পাৰে না গম নাপাওঁ কোনটো ইয়াতে আৰু বহুতকেইটা ৰেল লাইন আছে সেইকাৰণে মানে গম নাপায় কোনটোৰে ৰেল আহিব তো সেইকাৰণে
তলত নামি ল'লোঁ এতিয়া তো এতিয়া ৰেল লাইনৰ ওপৰে আহি পেলাই এতিয়া চাইডত আহিলোঁ চাব পাৰে এইটো পুৰা এটা মানে ৰাস্তা তো তেনেতো ৰাস্তাই দিয়ে যাম আৰু আপোনালোকক দেখুৱাই আছোঁ আহোঁতে অলপমান মানে ভাগাৰ ধৰিলে এতিয়া তো অলপমান ভাগাৰ ধৰিছে এতিয়া বহিয়ে লওঁ কেমেৰাটো আৰু কিমান দাঙি থাকিম ইয়াতে অলপমান বহি ল'লোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ ৰ'ব তো গাইজ মানে কি হয় য'তে কি নাযাম এটা বস্তু মানে চবতে অকণমান দেখাই পাম এনেকুৱা বহি ভাবা ঠাইৰ কাষত ৰ'ব আপোনালোকক বস্তুটো দেখুৱাই আছোঁ এই চাওকচোন এইটো পেকেটটো মানে য'তে যাওঁ ত'তে দেখাই পাম ক'ত বহি ভাবা ঠাইৰ কাষত হ'লে হ'ল कौन है ये लोग कहां से आते हैं তো অলপ সময় ইয়াতে জিৰাই ল'লোঁ তো এতিয়া যাই আছোঁ আপোনালোকক সম্পূৰ্ণ ষ্টেচনটো দেখুৱাবলৈ তো আপোনালোকে মোৰ লগতে আপোনালোকেও আজি ভালকৈ ষ্টেচনটো চাওক তো চাওক আপোনালোকক আজি অলপ কাষৰ পৰাই ৰেল দেখুৱাইছোঁ ষ্টেচনটো চলাই আনে তো এনেকৈয়ে আহি এতিয়া মানে সেইখিনি ঠাই পালোঁ যোনখিনি ঠাইত লিখা আছে মিৰ্জা ষ্টেচন বুলি তো এতিয়া ইয়াৰ পৰা আৰু আগুৱাই গৈ আছোঁ তো ভিডিঅ'টো মানে বহুত ইণ্টাৰেষ্টিং হৈ গৈছে তো অকণো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো শেষলৈ ভালকৈ চাই থাকক তো এয়াই আৰু আপোনালোকক আগত গৈ দেখুৱাই আছোঁ চবৰে মোৰ পিছত এইবোৰ লাইট এইবোৰ মানে ৰাতি হ'লে যেতিয়া লাইটকেইটা জ্বলাই দিয়ে ন ইয়াতে তো মানে বহুত ভাল লাগে তো চাওঁ যদি ৰাতিলৈ থাকোঁ আপোনালোকক দেখুৱাইছোঁ ৰাতিৰো এতিয়া দিনত লাইট দিলেও কাম নাই দিয়কচোন এতিয়া দিনত লাইটো নেদে তো ষ্টেচনক আহিলে মানে এটা বস্তুৱে বেছি ভাল লাগে ৰ'ব আপোনালোকক বস্তু এটা দেখুৱাইছোঁ তো চাওক এইখন বেঞ্চখন দেখিছে তো এইখন মানে মই কিয় ভাল পাওঁ চিনেমাবোৰত দেখোঁ নহয় চিনেমাবোৰত মানে ৰোমেণ্টিক চিনবোৰ এইবোৰ বেঞ্চত বহি আৰু তো মানে ভাল লাগে এইখন বেঞ্চ বহুত ইয়াতে অলপ সময় বহি লওঁ তাৰপিছত আৰু যাই আছোঁ নাজানো কিয় মানে এইখিনি ঠাইত বহি কিবা এটা বহুত ভাল লাগে অলপ সময় সেইকাৰণে ইয়াতে জিৰাই লওঁ আৰু আগত গৈ আপোনালোকক ভালকৈ দেখুৱাইছোঁ চাই যাওঁ ইয়াতে বহি থাকোঁতে মানে এইখন ৰেল যাই আছে এইখন ৰেল মানে গৈ আছে তো এতিয়া বলক আগত গৈ দেখুৱাইছোঁ মানে অলপমান পোহৰৰো প্ৰব্লেম হৈ আছে লাহে লাহে সূৰ্যটো অস্ত গ'ল পুনে এইখন ৰেল গ'লে তাৰে পিছতে আৰু এইখন ৰেলো আছিল এইখন ৰেল দেখাই নাছিলোঁ তো চাওক এইখন ৰেলো ইয়াতে মানে পানী খোৱা টেপো আছে ইয়াতে পানী বাই আহে पानी नहीं सके कौन है ये लोग कहां से आते हैं वो ইয়াতে এনেকুৱা পানী হয় ইয়াতে অলপমান হাতখন ধুই লওঁ আগত গৈ আছোঁ এনেকৈ বুলি আহি বহুত বোলাৰ পিছত ফাইনেলি আহি পালোঁ মেইন ষ্টেচনৰ কাষ তো মাত্ৰ আৰু অলপ ভিডিঅ'টো চাই থাকক এনেকৈ আহি এতিয়া আহি পালোঁ সেইখিনি ঠাই যিখিনি ঠাইত মানুহে ৰেল অহালৈ অপেক্ষা কৰি থাকে মোৰ পিছত চাব পাৰে তো ইয়াৰে আৰু সেইটোফালে আছে টিকট কাউণ্টাৰ আপোনালোকক যাই দেখুৱাই আছোঁ সেইটো চাব পাৰে মানুহবোৰে ৱেইট কৰি আছে ৰেলগাড়ী অহালৈ
তো এতিয়া চাব পাৰে একদম ওপৰত উঠি আহিছোঁ এইখনক কি বুলিবা কয় নাজানো আৰু নামটো বা ক'ৰবাত আছে নামটো আছে ওপৰত পথ দলং বুলি লিখা আছে অভাৰব্ৰিজ ফুট অভাৰব্ৰিজ তো এইখনৰ ওপৰৰ পৰা আপোনালোকক ভিউটো দেখুৱাইছোঁ ইয়াতে মানে এতিয়া বহুত জালি লগাই আছে তো আগতে মানে ইমান জালি আকৌ লগাই নাছিল তো আপোনালোকৰ তাৰে ক্লিপ আছে সেই ক্লিপ আপোনালোকক দেখুৱাইছোঁ ভালকৈ দেখা পাব এইবাৰ আপোনালোকক তলত নামি গৈ টিকট কাটা সেইবোৰ দেখুৱাই আছোঁ ভিডিঅ'টো চাই থাকক তো চাব পাৰে মোৰ পিছৰ পৰিৱেশটো কিবা ৰুম আছে ইয়াতে হয়তো ইয়াৰে ষ্টাফত জিৰণি লোৱা ৰুম ভালকৈ নাজানো আৰু চাওক মোৰ পিছফালে এইবোৰ চাওক কি ধুনীয়া লাগিছে ডিজাইনটো আৰু এটোফালেও আছে এটোফালে চাগে কিবা বাগিচা ৰুইছিল পানী নোপোৱাৰ কাৰণে হয়তো গছবোৰ মৰি আছে গছবোৰ ডাঙৰ হোৱা নাই কেতিয়াবা ৰুইছে নাজানো আৰু এইখিনি ঠাইত মানে চাগে এইটো লাইনেৰে ৰেল আহিলে ইয়াতে মানুহবোৰে ৱেইট কৰে আৰু এইটো যে দেখিছে ইয়াতে টিকট কাটে তো আপোনালোকে যদি আহে ইয়াতে টিকট কাটিব বিচাৰে তো ইয়াতে টিকট কাটিব পাৰিব আৰু ইয়াৰ এনেকৈ ৰেলৰ পিছত আপোনালোকে য'ত যাই ফুৰিব যাব পাৰিব তো চাব পাৰে এয়াই আৰু ষ্টেচনটো আৰু এডাল বঢ়িয়াকৈ ইয়াতে আম গছ আছে চাওকচোন আম গছডাল কিমান তলতে আছে ইয়াতে মানে মানুহবোৰে যেতিয়া আম লাগে ৱেটো কৰি থাকিব পাৰে আৰু আম চিঙি খাইও থাকিব পাৰে क्या सोच है रे तेरी मानना पड़ेगा সেইকাৰণে চাগে আমডাল পুতিছে নাজানো আৰু আজি মানে কি হৈছে আজি ভিডিঅ'টো গধূলি বনোৱা আজি মানে কোৱালিটিটো বেয়া হৈছে ভিডিঅ'টো তো একো নাই বলক আপোনালোকে অলপ এডজাষ্ট কৰি চাব তো চাওক এইখন ৰেলো গ'ল তো আমি অহাৰ পৰা এই দুখন ৰেল গ'লে আৰু চাগে আহিব ৰেল তো গাইজ মানে ইয়াতে আৰু ইয়াৰে থাম্বনেইলৰ কাৰণে ফটো উঠি ল'লোঁ তো আপোনালোকে ইয়াৰে ফটো এখন থাম্বনেইলত দেখি যায় চাগে তো চাওক এতিয়া গধূলি হ'ল মানে লাহে লাহে ষ্ট্ৰীট লাইটবোৰ দিলে এই ষ্ট্ৰীট লাইট বুলি কোৱা যায় এইবোৰ নাজানো আৰু কি বুলি কয় তাৰপৰা মোৰ পিছফালে তো এতিয়া নান ঘৰত যাওঁ আৰু গধূলি অভাৰ হ'ল আৰু ভিডিঅ' এডিট কৰিব লগা আছে ঘৰত গৈ ভিডিঅ'টো এডিট কৰিম আৰু তো আজিৰ ভিডিঅ'ত মানে ইমানেই আছিল তো ভিডিঅ'টো চাই কেনে পালে জনাব নাপাহৰিব তো যদি এই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি যাব তো এতিয়ালৈ বাই বাই অন্য এটি ভিডিঅ'ত আকৌ লগ পাম